এতিয়া আমি পুৰণা ঘৰখনলৈ যাম ন। আজি পূজা চূজা চাই আহিলোঁ আমি। আহি মানে গা পা ধুলোঁ, ধুই পেলাই আজৰি হ'লোঁ আৰু এতিয়া বহুত মানে ভাগৰ লাগিছে আজি। আৰু আজি হ'ল 3 তাৰিখ। কালিলৈ যাম মথুৰাপুৰলৈ যাম আমি আমাৰ পুৰণা ঘৰখনলৈ। এইটো আমাৰ নতুনকৈ লোৱা ঘৰ হয়। তালৈ ককাইদেৱে মাতিছে, তেওঁ উপাৰ্জন ককাইদেউ। তেওঁ মানে ঘৰত পূজা বুলি মানে সকলোৱে ভাত এসাঁজ খাব আৰু আলহী দুলহীও হ'ব। সেইকাৰণে আমাকো মাতিলে আৰু ভালেই লাগে, সকলোকে লগ পাম। আৰু ভতিজাকেইজনীও লগেই নাপাওঁ আমি গ'লে। এতিয়া পূজা বুলি বন্ধত আহিছে আৰু সিহঁতকো লগ পাম, ভাল লাগিব। আৰু গোটেইখিনি লগ পালে আমাক খুবেই ভাল লাগে। আমাৰ মানুহখিনি মানে খুব ফ্ৰী হয়, এনেকৈ ধেমালি কৰি মেলি ভাল লাগে আৰু দদাইদেউহঁতকো তেনেকৈ আমি ধেমালি চেমালি কৰোঁ আৰু নিজৰ দেউতাৰ দৰে ভাবোঁ। তেনেকৈ ভাল লাগে আৰু আমাৰ ইয়াৰ পৰা ঘৰলৈ বেছি দূৰো নহয় বাৰু, 25 মিনিটমান লাগে আৰু গাড়ী লৈ গ'লে। তাত ককাইদেউ আৰু ভাইটি থাকে পুৰণা ঘৰখনত, আৰু দেউতাৰ লগত থাকে। আৰু ককাইদেউ সেই ওচৰতে থাকে, বেছি দূৰ নহয় আৰু ভিডিঅ'বোৰ চাগে আপোনালোকে দেৰিকৈহে পাব আৰু যেতিয়া সময় পাম দিম। আৰু যদি সময় সুবিধা পাওঁ ভিডিঅ' অকণমান কৰিম আৰু আপোনালোককো দেখাম বাৰু। তেতিয়াহ'লে আপোনালোকক কালিলৈ একেবাৰে তাতে লগ পাম। গুড নাইট। ডাঙবতি পাই গৈছে, পুৰা বনাই আছে দেই মামীয়েকে। ধৰি যা এইফালে। এতিয়া আমি পুৰণা ঘৰখনলৈ যাম ন। ইমান ধুনীয়া লাগিছে যে, সেউজীয়া ন। ধান ওলাব হ'ব এতিয়া আৰু ভয় খাব এতিয়া। এইটো আমাৰ ঘৰটো পামগৈ এতিয়া ন বুমনি। এইটো পাইছোহি আৰু ন, বহুত দেৰি লাগিছে পাওঁতে। পাইছোহি আৰু দেই ঘৰটো। Old is gold. এইটো আমাৰ ঘৰটো পালোহি দেই। গোটেই অন্ধকাৰ হৈ আছে, যে ঘৰ জ্বলিলে। এয়া আমাৰ দেউতা হয়। আপোনাৰ বয়স কিমান হ'ল কৈ দিয়ক দেউতা? 90 বছৰ হৈছে। আশীৰ্বাদ কৰিব। নাজানি কোৱা ফুলিলে ন। লতাজোপা কাটি পেলালে নহয়। আমাৰ গাঁৱৰ পৰিৱেশ ন কিমান ধুনীয়া। মানুহ আছে নেকি? লাহে লাহে
কি কৈছ বাচ্চা পাৰ্টি খানা ৰেডি নি খানা ৰেডি হৈ গ'ল দেই আমাৰ কি একো নহয় কি হ'ব এনে মোক কৈছে ইফালে কৰ এইয়া সৰু দাই আমাৰ সৰু জা গৰাকী দেই এইজনী টিকলি এইজন মামা দে ডাঙৰ জা গৰাকী ভায়েক হয় এয়া আমাৰ ডাঙৰ বাইদেউ জা দিয়া মামীয়েক ভাই বোৱাৰীয়েক হয় এয়া পিতকি হে আন্ধাৰ যে এইজনী ডাঙৰজনী ভতিজী এইজনী হাই ক এইজনী টিকলি আজক এই আমাৰ খুৰীটো দেই খুৰী শাহু হয় আমাৰ 67 হ'ল ন আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ খুৰীটো যাতে আৰু বহুত বয়স পায় কি কৰিছা তুমি এইফালে আহা কি কৰিছা কোৱা এজন আমাৰ সৰু দেওজন দেই নমস্কাৰ এইখিনি হাঁহৰ মাংস ভাগে খানা দিয়াই নাই হাঁহটো দিয়া নাই ভাল লাগিছে খালে নাই খোৱা খানা কেইটা ক'ত দেখাই দিছ আৰু দুটিপ ন খাই শেষে হ'ল এতিয়া কৰিছা পাপৰ চোলাই খাই শেষ হ'ল আৰু ন আনহাতে সমাপ্ত কৰিছোঁ বাই বাই চবে বাই বাই কৈ দিয়ক